নমস্কাৰ আজি মই নৰ্থ ইষ্ট দিশৰ বিষয়ে ক'ব ওলাইছোঁ নৰ্থ ইষ্ট বা উত্তৰ পূব দিশটো স্বাস্থ্য ইমিউনিটি আৰু হিলিঙৰ লগত জড়িত যেহেতু স্বাস্থ্যই পৰম ধন আৰু আমি আমাৰ শৰীৰটোক সদায় স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমি সদায় যত্নপৰ হওঁ সুস্থিৰ বা পুষ্টিকৰ আহাৰ আমি গ্ৰহণ কৰোঁ সেই আহাৰসমূহে আমাক ইমিউনিটি প্ৰদান কৰে গতিকে এই দিশটো এই স্বাস্থ্য ইমিউনিটিৰ লগত জড়িত আমাৰ শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ ইমিউনিটি ষ্ট্ৰং কৰি ৰাখিবলৈ এই দিশটো সদায় বাস্তু দোষমুক্ত কৰি ৰখাটো অতি আৱশ্যক এই দিশত বাস্তু দোষ জাতীয় এক্টিভিটি কিছুমান কৰিব নালাগে যেনে টয়লেট বা কিচেনে আৰু টয়লেটে আমাৰ শৰীৰৰ ইমিউনিটিটো দুৰ্বল কৰি তোলে আৰু সঘনাই বেমাৰ আজাৰ দেখা দিয়ে সেইটো কাৰণে এই দিশত কিচেন বা টয়লেট হ'ব নালাগে ক্ৰনিক ডিজিজ হোৱাৰ সম্ভাৱনা থাকে যিবোৰ মানে লং টাৰ্ম ট্ৰিটমেণ্ট কৰিহে ভাল হোৱা দেখা যায় তেনে ধৰণৰ ডিজিজবোৰ ইয়াত যদি টয়লেট থাকে তেনেহ'লে হোৱাৰ সম্ভাৱনা অতি বেছি আৰু কিচেন থাকিলেও এই ক্ৰনিক ডিজিজ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি সেইটো কাৰণে এই দিশত টয়লেট বা কিচেন আদিসমূহ বনাব নালাগে আৰু থাকিলেও ইয়াক বাস্তু ৰিমেডি কৰি বাস্তু বেলেঞ্চ কৰিব লাগে আৰু এই দিশটো যেতিয়া বাস্তু বেলেঞ্চ হৈ থাকে আমাক মানে বেমাৰ আজাৰে সোনকালে আক্ৰমণ কৰিব নোৱাৰে বা যিকোনো বেমাৰ আজাৰে আক্ৰমণ কৰিলেও আমি সোনকালে আৰোগ্য লাভ কৰোঁ আৰু যি ঔষধ সেৱন কৰা হয় অসুখ বিসুখৰ ক্ষেত্ৰত বা বেমাৰ আজাৰৰ ক্ষেত্ৰত যিবোৰ আমি ঔষধ সেৱন কৰোঁ সেই ঔষধসমূহ যদি এই উত্তৰ পূব দিশত থোৱা হয় সেই ঔষধসমূহে উত্তৰ পূব দিশত থোৱা ঔষধসমূহে অতি সোনকালে স্বাস্থ্যত ক্ৰিয়া কৰিবলৈ ধৰে আৰু আমাক আৰোগ্য কৰি তোলাত সহায় কৰে মানে অতি সোনকালে আৰোগ্যটো কৰি তোলাত এই ঔষধখিনিয়ে সহায় কৰে কাৰণ এই দিশৰ গুণধৰ্মসমূহ সেই ঔষধৰ লগত মিলি যায় আৰু তাৰ পৰা আমি আৰোগ্য লাভ কৰোঁ সেইটো কাৰণে এই দিশত ঔষধ পাতি ৰখাটো অতি ভাল অতি শুভ এই দিশৰ প্ৰধান ৰং হৈছে নীলা বা সেউজীয়া আৰু ক্ৰীম ৰং এই তিনিটা কালাৰ এই দিশত থাকিলে শুভ ফল পোৱা যায় আৰু স্বাস্থ্য আমাৰ সুস্থিৰ হৈ থাকে বা আমি স্বাস্থ্যৱান হৈ থাকোঁ আমাৰ ইমিউনিটি ষ্ট্ৰং হৈ থাকে আৰু এই দিশত যদি তাৰ পৰিৱৰ্তে ৰঙা কমলা হালধীয়া বেঙুনীয়া গুলপীয়া আদি ৰংসমূহ থাকে তেনেহ'লে আমি মানে বেমাৰ আজাৰত পৰাৰ সম্ভাৱনা মানে থাকে সেইটো কাৰণে এই দিশত এই ৰংসমূহ থাকিব নালাগে আৰু যদিও থাকে তেনেহ'লে তাক ক্ৰীম কালাৰ কৰি তাক বেলেঞ্চ কৰিব লাগে আৰু এই দিশৰ মানে স্বাস্থ্যৰ দেৱতা ধন্বন্তৰীক কোৱা হয় গতিকে এই দিশত ধন্বন্তৰী দেৱতাৰ যদি এখন ফটো লগাব পৰা যায় তেনেহ'লে আমাৰ স্বাস্থ্য অটুট থকাত সহায় কৰে আৰু ধন্বন্তৰী দেৱতাৰ মানে যিহেতু স্বাস্থ্যৰ দেৱতা গতিকে আমাক স্বাস্থ্যৱান আৰু হিলিং কৰি থকাত তেখেতে আমাক মানে সহায় কৰে বা আমাক মানে আশীৰ্বাদ প্ৰদান কৰে গতিকে এই দিশত ধন্বন্তৰী দেৱতাৰ এখন ফটো লগাব পাৰিলে অতি ভাল আজি এই নৰ্থ ইষ্ট দিশটোৰ লগতে মোৰ বাস্তুৰ 16টা দিশৰ ভিডিঅ' মানে সমাপ্ত হৈছে পৰৱৰ্তী পৰ্যায়ত মই বেলেগ এটা বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ মানে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে বাস্তুৰ এই 16টা দিশৰ বিষয়ে জানি কিছু উপকৃত হ'ল আৰু এই গুণধৰ্ম বা ইয়াৰ কাম কাজসমূহ ক'ত কি কৰিব লাগে ক'ত কি এক্টিভিটি হ'ব লাগে সেই বিষয়ে জানি আপোনালোকে আপোনালোকৰ ঘৰসমূহ সুন্দৰভাৱে মানে পৰিচালনা কৰিব পাৰিছে আপোনালোকৰ কিবা যদি প্ৰশ্ন থাকে তেনেহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰে বা মোক কণ্টেক্ট নাম্বাৰটো দিয়া হৈছে আপোনালোকে মোক কণ্টেক্ট কৰি পেলাই মোক বাস্তু বিষয়ক প্ৰশ্ন সুধিব পাৰে পৰৱৰ্তী পৰ্যায়ত মই বেলেগ বিষয়ৰ ওপৰত ভিডিঅ' আগবঢ়াম আজিলৈ আহিছোঁ ধন্যবাদ